অত্যন্ত সুমিঠা সোৱাদ আৰু নানা ধৰণৰ উপকাৰী গুণৰ বাবে খেজুৰ বহুতৰে প্ৰিয় ফল। দীৰ্ঘ সমুদ্ৰ যাত্ৰা বা মৰু যাত্ৰাত কেইবা হাজাৰ বছৰ আগৰ পৰাই খেজুৰক ৰেচন হিচাপে বিবেচনা কৰা হৈছিল। ইয়াৰ অত্যন্ত সমৃদ্ধ খাদ্য গুণৰ বাবে মধ্যপ্ৰাচ্যত খেজুৰ গছক ট্ৰি অফ লাইফ বা জীৱন বৃক্ষ নামেৰে জনা যায়। কি কিয় কেনেকৈ এই পৰ্বত জানি পৃথিৱীৰ সকলোতকৈ ডাঙৰ খেজুৰ বাগিচা সম্পৰ্কে। আৰম্ভ কৰাৰ আগত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটোত ক্লিক কৰক। খেজুৰ উৎপাদনত বিশ্বত ছৌদি আৰৱৰ অৱস্থান তৃতীয়। সম্পূৰ্ণ ছৌদি আৰৱত 360 প্ৰজাতিৰ প্ৰায় 2.5 কোটি খেজুৰ গছ আছে। ইয়াৰ মাজৰ সকলোতকৈ জনপ্ৰিয় কিছু খেজুৰৰ প্ৰজাতি হ'ল ৰাথান আল মাদিনা, মাস্কানি, মাবৰুম, খালছ, বাৰহি, চাইবি, আজৱা ইত্যাদি। ছৌদি